Hello guys, welcome to my channel. আজি ভোগালী বিহুৰ আমি ৰাতি এসাঁজ সকলোৱে মিলি ভাত খালোঁ আৰু তাত গান বজি আছিলে কাৰণে মই একো নকলোঁ আৰু মানুহৰ আগত ভিডিঅ' কৰিবলৈ লাজ লাগে আৰু সেইকাৰণে এতিয়া মই ৰেকৰ্ড কৰি পিনি দিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু সকলোলৈকে ভোগালী শুভেচ্ছা যাচিলোঁ। আমি ভাত তুমি কল যোৱা মোহলৈ যোৱা তোমাৰে হাৰথি কৰিছে নিশ্চয় মই নাজান পাৰে। Hello guys, welcome to my channel. আজি ৰাতিপুৱা নহয় দেই, এতিয়া 10টা বাজিলে। গা পা ধুই মেলি দেৰিয়ে হৈছে। মেজি জ্বলালে, মেজি জ্বলাবতো দেখাব নোৱাৰিলোঁ। এতিয়া ভাইটিৰ লগত মই তালৈ যাওঁ, তাত ভাতটো খাব লাগিব। লগতে এইবোৰ মিয়া আলু চিয়ালু লৈ লৈছোঁ আৰু লগতে এইটো ফুলি আছে যে কাৰণ আছে, আপোনালোকক দেখাম পাছত। এতিয়া আমি গৈ থাকোঁ, ভাইটিয়ে মই। এয়া ভাইটি স্কুটি চলাব, ইয়াক চলাব দিছোঁ আজি, মই নচলাওঁ বুলি ভাবিছোঁ। আপোনালোকে চাই থাকক। মই পঢ়া স্কুলখন এইখন চেপন জাতীয় বিদ্যাপীঠ। আগতে আমি এইডোখৰত পঢ়িছিলোঁ, এইখন বাঁহৰ খনত। এতিয়া নতুনকৈ আকৌ এইখন বনালে, আপোনালোকক ভালকৈ দেখাম এদিন। মই পঢ়া স্কুলখন আগতে এইফালে আছে গেটখন, এতিয়া এইফালে গেটখন বনালে, চেপন জাতীয় বিদ্যাপীঠ। বহুত ভাল লাগে, বহুত স্মৃতি জড়িত হৈ আছে ইয়াত। আৰু ভাইটিয়ে চলাই আছে আৰু ঠাইটো আমাৰ ঘৰ নীলা নীলা দেখিছে দেই, এইটো আমাৰ মানে দেখি থাকে ঘৰটো। আৰু আমি পামগৈ এতিয়া। কিমানত চলাইছে? 22ত চলাইছে, তেলে নাই অ'। সেইটো কাৰণে আপোনালোকে লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইবো কৰিব। তেলো ভৰাবলৈ পইচা নাই। কি এনেকৈ চলাইছ? আমি পালোহি মানে মেজি একেবাৰে জ্বলোৱাৰ পাছতহে আমি পাওঁহি আৰু। সেয়া দেখিয়ে পইচা সৰু হোৱাকৈ কি যোৱা আছে, সেয়া আমি পালোহি। মেজি জ্বলোৱা পাছত আহিছে ক'ত আছে? অ' মেজি এয়া জ্বলাইছিলে। অকণমান ঢেকটো ল'ম, ঢেকটো ল'লে বহুতেই ভাল, কাৰণ গোটেই বছৰটোৰ কাৰণে এই শেকটো পোৱাৰ পাছত বেমাৰ আজাৰ ভাল হয়। এনেও মোৰ বেমাৰবোৰ সকলো হৈয়ে আছে, নক'ব আৰু কপিৰাইট। মাঘৰ বিহু ওলগ জনাইছোঁ দেই, এতিয়া হ'ব না, বেয়া চেয়া নাপাবি। আপোনালোকক ক'লে মই আপোনালোকক এতিয়ালৈকে মাঘৰ বিহু উপলক্ষে একো কোৱাই নাই। সকলোকে মাঘৰ বিহু ভোগালী বিহু শুভেচ্ছা দিছিলোঁ। আৰুনো কি ক'ম, বহুত লেটকৈ কৰা হৈছে, মই ভিডিঅ' চিডিঅ' বনোৱাই নাই। আপোনালোকে দেখিছেই টাইমৰ বহুত সলি গলি হৈছে। আমাৰ ই অকল ভাবি আছে মাঘৰ বিহু এনেকৈ কৰিছোন ক ঐ আলু কচু খাই আলু কচু আলু কচু আহিটো বাদ দিব আলু কচু আলু কচু খা আলু কচু আলু কচু আলু কচু আলু কচু এয়া আলু খাব লাগে আৰু মই এতিয়া খাম, অকণমানে খাওঁ, বেছি নাখাওঁ। ডাঙৰ হয় দেই না যদু, আমাৰ মিঠুকো খুৱাই দিওঁ অকণমান। এইটো মিয়া আলু, এইটো মিঠা লাগে, খাই বহুত ভাল লাগে। কিয় খাইছে, ভাল পাইছে? মই মিঠু খুৱাই লওঁ দুটকা, হয় নাই মিঠু? খা খাওঁ খা। খানা
সময়ত কিন্তু বহুত মানুহ দেই খানাটো খাই ললো এতিয়া ঘৰলৈ যাওঁ নে কি কওঁ আইও পুৰি দে মিঠু দে কি খেলিব লাগিছে নি পালি নহয় শুনটো আমাৰ স্কুটিখন খাই দিম মেজি জ্বলোৱাৰ পাছত মানে আমি খেল এখনকে পাতোঁ বুলি ক'লে সকলোৱে মনটোও ভাল লাগিব আজিৰ দিনটো এনেও মানুহে ফ্ৰী হৈ থাকে ন আৰু কিমাননো ঘৰৰ ভিতৰতে থাকিব সেইকাৰণে আজি খেল পতা হ'ল আৰু সকলোতে খেল পাতেই সেইবাবে আমিও 50-50কৈ তুলি পিনি আমাক সৰু সৰু ল'ৰা ছোৱালীখিনিক আমিও খেলিলোঁ মাহঁতেও খেলিলে সেনেকৈ আজি দিনটো খেলি পিনি পাৰ কৰি দিলোঁ Ayo,
চেণ্ডেল বুলি ভাবিলে ভালে ৰোড ও আজি তো চিন্তা পা লাঠি উপাত কা বাধা নাই দিয়া লাঠি উপাতে কি কৰি আছ এ মাৰ তু মাৰ কৈছ নামাৰ কেলে একদম পুনে পুনে ঘাঁহনি চাই মই বেলেগকে গৈছে আঁতৰি দে আকৌ কি লগালে গৰুজনী মাৰিব এতিয়া আমি খেলিব পাৰো নেকি খেলিব দিয়া ও মই যাম জানো যাওঁ জানো Devaki second. Potong hantu second. Devaki second. Devaki video. Kita baca. Potong 50 second. Ngode doka.
আমাৰ ভোগালী বিহুৰ মেজি জ্বলোৱা কাৰ্যসূচীৰ পিছতেই আচলতে আমি সাধাৰণতে ভোগৰ উৎসৱ হয় এই ভোগালী বিহু আমি প্ৰত্যেকেই আজিৰ দিনটোত ব্যস্ত হৈ থাকোঁ ঘৰৰ ভিতৰতে আচলতে বেছিভাগ ব্যস্ত হৈ থকা হয় কিন্তু যোৱা 3টা বছৰৰ পৰা আমাৰ এই চুবুৰীটোৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰতিযোগিতামূলক মনোভাৱেৰে ছাত্ৰ ছাত্ৰীসকলক উলিয়াই অনাৰ যিটো প্ৰচেষ্টা অব্যাহত ৰাখিছে মনালিছা বা আপোনালোকৰ জ্যেষ্ঠসকলৰ প্ৰচেষ্টাটি অতিকৈ আদৰণীয় আৰু আজি প্ৰায়সকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত যিসকল আছে এটাই অংশগ্ৰহণ কৰিছে জ্যেষ্ঠসকলে অভিভাৱকসকলে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক ল'ৰা ছোৱালীসকলক উৎসাহ যোগাইছে ই এটা সঁচাই প্ৰশংসনীয় কাৰ্য হৈছে আমি আশা কৰিম আমাৰ এই সৰু সৰু কমাৰশালবিলাকৰ পৰাই আমি আমাৰ ল'ৰা ছোৱালীবিলাকক গঢ়ি পিটি পৰৱৰ্তী সময়ত আমি তেওঁলোকক অধিক দক্ষভাৱে আমি আগবঢ়াই নিব পাৰিম তুলিব পাৰিম আমি এটা আমি আশা কৰিব পাৰোঁ আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি অহা 17 আৰু 18 জানুৱাৰী তাৰিখে আমাৰ ইয়াৰ পৰা নিচেই কাষতে থকা টিফুক গাঁৱৰ আমাৰ যিখন ৰাজহুৱা খেলপথাৰ এই ৰাজহুৱা খেলপথাৰত আমি টিফুক নৱজ্যোতি যুৱ সংঘই আয়োজন কৰি অহা যিটো বাৰ্ষিক পুণ্য ভোগালী উৎসৱ আমি এই মাঘ বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠানটো কৰি আহিছিলোঁ 1971 চনৰ পৰা অনুষ্ঠিত কৰি অহা এই অনুষ্ঠানটো এইবাৰ সোণালী জয়ন্তী অৰ্থাৎ 50 বছৰত ভৰি দিছে আৰু এই সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰতিভা সন্ধানী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আমি তাতো তোমালোক আটাইৰে উপস্থিতি আৰু অংশগ্ৰহণ আমি কামনা কৰিছোঁ আৰু আশা কৰিম আজি যি অনুষ্ঠান